হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰূপৈ আছাম। তাৰমানে ইয়াৰ আগত আমি যিটো ভিডিঅ' দিছিলোঁ যে শহুৰৰ ঘৰৰ খানা বুলি, সেই ভিডিঅ'ত মোৰ কপিৰাইট লাগিছে, তাৰমানে বাজনাৰ কাৰণে কপিৰাইট লাগিছে। সেই ভিডিঅ'টো নতুনত্ব সংযোগ কৰি আপোনালোকৰ মাজলৈ আমি আকৌ এৰি দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব। থেংক ইউ। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেৰি মায়ে যাব গৈছি? মা গোটৰ মিটিঙত গৈছি। আচ্ছা, মই বাহিৰতে গ'লো, তই যাবি নেকি? মই নাযাওঁ, মোৰ পৰীক্ষা আছে। হয় নেকি? মই যাওঁ। এটা কথা কিন্তু কিহেদি ভাত খা মামা যে মায়ে মনত ৰাখিব দিছি। আচ্ছা, মই মনত ৰাখিম দে, সৰু কথা মনত ৰাখি আমি সেইটো মনত ৰাখিব নাপাব। হেৰি তেতিয়াহ'লে মই যাওঁ, তই থাকবি হা? পৰীক্ষা আছে। ঠিক আছে দে, ভালে। খানা এটা খাই আহোঁ আৰু কি কৰা আৰু। মানে সৰুতকে যাওঁ ৰ কিয় মানে খানা এটা আছে, মোক কি এটা কথা কৈছে ঠিকিয়া কি কৈছি দি ভাত খাই মনত ৰাখি ভাল গ'লে মোৰ বেলটি ইমান গোটাই এই হেৰি বলিম বুলি ভাবিছে, কমজুৰি বেলন বুলি ভাবিছে মনত চুলি মাথাত চুলি যিমান আছে ব্ৰেণ্ডত একটা মেছেজ পাই ধৰিব লাগিব। বাপৰে বাপ, বহুত ফেৰ ঘৰ বহুত বাপরে বাপ, উঠির কুলিং বেল লাগিয়েছি, তুলে তুলে ধনিয়েছি। কলিং বেল বাজালি কি হবো, মানুহে ওলে নাহে। বাপারে বাপ, কোনিবা মৰিছে কলিং বেলটো টিপি আপিনি অভিনে দাদা কলিং বেল লাগে দাদা বাড়ি রেসলি ইমান দিনৰ মূৰত আইছো, কলিং বেল বাজে মৰিব লগা আছিল। মায়েৰে মোক দিছি মাই নাই গোটৰ মিটিঙত গৈছি। সব গোটৰ মিটিং কে মৰি আছে। আমাৰ সেইটো বাহিৰেও দিছি গোটৰ মিটিং, খবৰ নাই তাক লাগি কি হেৰি ভাত খাই যোৱা মনত ৰাখি যাব দিছিল। বাপাৰে বাপ, যাবাৰ কি নাকিলে যা 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 যা। বাপ্পা ও পানী বেটা খাজি খাজি আনছা নেকি? ই বাপ্পা ঠাণ্ডা পানী মা খাইছা, মুটি মৰিব লাগে মা খাই পেলে। আমাৰ গৰম পানী ইমান উৰলি। বাপ্পাৰে বাপ, এতিয়া গাতন ভাল লাগছে দে। চা গিলাসটো থৈ যা যা। কিবা খাওয়ার ব্যবস্থা কর, ইমান জায়গা বলি বলি আইসু যা। খুশি না খবর লগতে যা যা। বাপারে বাপ, আর কেটা হই না এইটার লাগি আর আসি। বাপারে বাপ, মজা নব বলি আসছিল বেশা এসে বলছে যা যা যা, ভাবনা সে খাই ফেলে দাদা দাদা যা। বাহ ভাবছি বাহ, পানী হাত কেমান ধুবি বুলি আরে আলু সেরা কি এটা তাড়াতাড়ি লইয়া এতে বহুত দবা পালা নাই মানুহ। দে 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 হাত ধুবা নালাগে দে, হাত কেমান ধুবি কিনে আরে গা ধোৱাতে হাত খান ধুই ভৰি যাতো হাত খান ধুই, হাত খাটো হাত খান ধুই, হাত খানে ধুই যা এই বন এ আইয়া যা নে কিবা এটো যাতে আছিরা কি কি আনছা এ হাওর মাংস এ মাওয়ার দালি এ লোকাল কনি লাগবো কিয় জানা না, বাইরে মনত রাখি যাব পারছি না। সেইকাৰণে আঞ্জাখানি মোৰ কি কি খালো এইটো মনত ৰাখি যাব দিছি। গতিকে লাগিব কি কি হয় আঞ্জা, এ হ'ল হাঁহৰ মাংস, এ মাহৰ দালি, এ লোকেল কণী। যা যা ভাতকেইটা খাবা যা, পইচা দিবা লাগে যা যা যা। ও বাপু কতে আছিরা দি মই যাওঁ, মায়ে ৰখি ৰাখো, মই যাওঁ বুলি কবি বুজিছা না। বেলা ভাতি দিছি বাপাৰে বাপ। হাঁহে মাহে লোকেল, হাঁহে মাহে লোকেল, হাঁহে মাহে লোকেল, হাঁহে হাঁহে মাহে লোকেলে, হাঁহে মাহে লোকেলে, হাঁহে মাহে লোকেলে, হাঁহে মাহে লোকেলে।
এই ঠাণ্ডা পানী নাখায় ইমান লুকা লাগছি বাপাৰে ভাতকে মুঠিব ইমান বঢ়িয়া জেগা আছে বা ভাত কিহেদি খাইছিলোঁ মই কিহেদি খাইছোঁ হাঁহে কিহেদি খাইছিলোঁ ভাত মই আৰু ঘূৰি যাব বহুত হাঁহে নাই এতিয়া মোটাতে ধৰেছি মোৰ মোটা জেগা ধৰেছি মোৰ এতিয়া বিচিব লাগিব বিচিৰছো আগতে বিচিৰ বিচিৰে নাই দেখোন নাই পোৱা নাই ৰ দাদা আপুনি মোৰ পিছতে পাঁচটো মাৰিব পালাম যি আৰু মাছ খাইছা পাইছো কি পাইছো নকলাও দেখো গুচি গেল শুনি এই লিপলিপে কিবা বিচিৰিছে ময়ো আহি ভাইটাৰ লগত বিচিৰিলো বিচিৰাতে সি দেখোন ক'লাতে বিচি থাকোঁতে ভাই মোক পাত মাৰি দিলা মই ক'লো আৰু মাৰ খাই আহিছা নেকি তই কিনকে কৰাৰ লগে লগে ভাই মোক এদি কিনে সি দাউৰি আছে সি সৌৰাকে ঘৰত মাহৰ দালি হাঁহৰ মাংস খাইছিল হয় নেকি তোৰ মুখৰ আগত পাতটো যে মাৰছি মাৰাৰ লগে লগে তাৰ মনত পৰছি তই মুঠ পঢ়াতে পাহৰি গৈছিল পাহৰি গৈছি ক'ত যাবাইছা মই গৰু চাব যাম গৰুটো ৰান্ধিব দিছি যাওঁ দে মই